Hello guys, good morning. ভালনে আপোনালোকৰ? মোৰ ভালে আৰু আছো আৰু যেনে অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম বহুত দিন ভিডিঅ' কৰা নাই মানে ভিডিঅ' আপলোড কৰা নাই ঘৰত আছিলোগে ঘৰত মানে ভিডিঅ' কৰা নহয় গাঁৱৰ জেগা যে ভিডিঅ' কৰা নহয় বেয়াও লাগে লাজো লাগে প্ৰথম ব্লগ চেনেল খুলিছোঁ এনেকৈ ভিডিঅ' বনাই দিবলৈ লাজ লাগে আৰু সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ এতিয়া যোৱাকালি আহিলোঁ হোষ্টেললৈ ক্লাছ ষ্টাৰ্ট হৈছে আৰু বিহু আগলৈকে হ'ব আৰু ক্লাছ এসপ্তাহমান প্ৰায় এসপ্তাহমান হ'ব তো আজিৰ পৰা ক্লাছ ষ্টাৰ্ট আৰু বতৰ ইমানেই বেয়া কৈছোঁ ন বতৰ মানে বৰষুণ দিয়ে আছে কালি আহিলোঁ ক্লাছ পোৱাকৈ আহিলোঁ কিন্তু ক্লাছ নাপালোঁহি বৰষুণ তিতিলোঁ তো চাব এইবোৰ এতিয়া আমি ওলাইছোঁ ক্লাছলৈ ক'ত ক্লাছ কৰিব যাওঁ আজি মানে আমাৰ নিজৰ কলেজত ক্লাছ নহয় মানে চ' বেলেগ কলেজখনত হ'ব তো চাব কোন কলেজত হয় আৰু ক'ত হ'ব আৰু ক্লাছ ঠিক আছে বাই বাই গাইজ এণ্ড ভিডিঅ'টো যদি ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যোৱাকালি মানে ঘৰৰ পৰা আহোঁতে ইমান ভিডিঅ' কৰা নহ'লে মাজতে অকণমান এনেই বজাৰ কৰিব গৈছিলোঁ তো ৰশ্মিৰ লগত তো সেয়াই তাৰে অকণমান ভিডিঅ' আছে দি দিম আৰু ভিডিঅ'টো কি মানে বজাৰ কৰি কি কিনিলোঁ আৰু সেইখিনি চাব এই মাংস নিব আহিছোঁ ন ইমান ঠাণ্ডা বতাহ মাৰিছে মাংস বনাইছোঁ ব্ৰইলাৰ মাংস হয়নে ঠাণ্ডা বতৰত ব্ৰইলাৰ মাংস খাই ভাল লাগে ন বজাৰ কৰি গাইছ আজি আমি আমাৰ কলেজখন দেখাম দেই কলেজখনৰ মানে গেটখন দেখাম আৰু ন ৰশ্মি আমি এতিয়া বজাৰ চজাৰ কৰি আহিলোঁ ৰুমত একোৱেই নাই বস্তু কানি বজাৰ চজাৰ কৰি মেলি এতিয়া গৈ আছোঁ হোষ্টেল চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ তো ব'লক আমি আমাৰ কলেজ পাম আৰু এতিয়া পাৰ হয় ৰশ্মি এইটো ওচৰতে এটা বিজেপি কিবা অফিচ বনাইছে আমাৰ কলেজৰ গেট আমাৰ কলেজৰ পৰা গৰু ওলাই আহিছে এইখন আমাৰ কলেজখন ৰশ্মি এইজনী আমাৰ ৰশ্মি বজাৰ কৰি আহিছে কলেজখন
সময়তে ভাত খাব লৈছোঁ চাব আজি আমাৰ খানাত কি আছে দেখাই আছোঁ এয়া আজি আমাৰ খানাত আছে আলু পিটিকা ভাত আজি মোৰ কাৰণে ৰশ্মিও এনেকৈ সুধা ভাত খাব লগা হৈছে ৰশ্মি ঐ ফিলিং কেনেকুৱা হা মোৰ কাৰণেতো খাবলগীয়া হৈছে যে হেৰি ভাত এনেকৈ বইল তেল চেল নিদিয়াকৈ অঁ সেইটোৱে ঠিক আছে খাই ল দেই মোৰ দেৰিয়ে হৈছে ন বাৰু বতৰ ইমান বেয়া ন কেনেকুৱা লাগিছে ফিলিং কেনেকুৱা বৰষুণ বতৰ ছাতি লৈ তাকো আজি ক্লাছ লোৱা আমাৰ বয় যায় দিয়ে হয় নাই গৈ আছোঁ আৰু সেইকেইজনী কংকনা বাৰ্বি গৈ আছে আমাৰ এজনী ৰশ্মি আৰু এজনী মই ইমান বতৰ ভাল ৰাস্তাটো ভাল বুলিহে হয় নাই আমি পামগৈ আৰু কলেজ এতিয়া এইখন আমাৰ কলেজখন গোটেইখন দেখাইছো চব দেখাইছো তহঁতকো দেখাই ITI যোনখন বইজ ITI হয় বইজ এণ্ড গাৰ্লছ পঢ়ে তো সেইখন ITI মেইনখন মজা লাগিছে ধুনীয়া ইয়াতে আমি এডমিশ্যন লগাইছিলোঁ এডমিশ্যন কৰিবলৈ ইয়ালৈ আহিছিলোঁ প্ৰথমতে মানে এডমিশ্যন কৰিবলৈ ইয়ালৈকে আহিছিলোঁ তাৰপৰা গৈ থাকি আমাৰ ওমেন ITI কৈছোঁ আৰু চাইছোঁ এখন ITI ভাবিছোঁ এখনত পঢ়িম আৰু ইমান ধুনীয়া কলেজ বাট আমাৰ লাকখন ভাল আৰু পঢ়িব যে পাইছোঁ ন বাই বাই এতিয়া চাই থাকোঁ ভিডিঅ'টো যদি পাওঁ দেখাম বাৰু কলেজখন হেল্ল' কেনেকুৱা লাগিছে কলেজত আহি পিনে ভাল লাগিছে আৰু বতৰটো বেয়া সেইটোৱে আকৌ ইমান বৰষুণ দিছে ন কংকনা কেনেকুৱা লাগিছে ইমান লাজ কৰোঁ কেলে হা ইমানকে লাজ বহুত লাজ লাগে দেই কিবা এটা ক একো নহওক কি ক'ম মোৰ লাজ মানে কেনেকুৱা লাগিছে মানে আৰু ভালেই লাগিছে কলেজখনত আহি পিনে আৰু মোৰ চেনেলটোৰ কথা কৈ কিবা এটা সীমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকল ছাবস্ক্ৰাইব লাইক দেখিলি মই মোৰ মানুহ বনাই থৈছোঁ দেখিছা মোৰ মানুহ বনাই থৈছোঁ কৈ দে ৰশ্মি কৈ দে সীমা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব
এইজনী নেহা হাই কেনেকুৱা লাগিছে নেহা কেনেকুৱা লাগিছে আহি পিনে নতুন কলেজ এখনত ন ইমান নে ক্লাছ কৰা নাছিলে বহুত দূৰ খোজকাঢ়ি আহিলোঁ আমি আমাৰ ৰশ্মি কি ড্ৰয়িং কৰি আছে হয়তো এইটো 2,000 years later. বাৰ্বি বেছ চুলি মেলি আহিছে ওলালো কলেজ চাটাৰখনে বন্ধ কি হ'ব বাৰু আমি এনেই ইমান লৰালৰিকে ওলালো ন বাৰু চাটাৰ বন্ধ চব ৰখি আছে এয়া চাটাৰ খোলা মানুহ আহি গ'ল আমাৰ খোল এডাল হেঁচ দিব এই দেখো হেছ বোলো কোন দেখ হইয়ে দি মাইবি নেকি হ্যালো সো এটা খুলিব লাগে চাওঁ এটা হয় দেখো সেইটোৱে কৈছোঁ এইটো মই হেজি দিছোঁ ফুল উঠা নাই নেকি কি হ'ল হাত চিপিব চাবি এইফালে খোলা আছে নহয় এটা লৈ নেকি খুলিব লাগিব ওলালো আৰু বৰষুণ ইমান বৰষুণ হয় বাৰ্বি ওলোৱা গম পাইছোঁ যে প্ৰাকৃতিক দৃশ্য কৰিলি পৰিৱেশন কৰিলি নাই কি দেখিলি আমি কলেজৰ পৰা আহিলোঁ আৰু এতিয়া গৈ আছোঁ ৰুমলৈ সেইখন এতিয়া থৈছিলে মানে আমাৰ ক্লাছ গৈ আছোঁ এইখন আমাৰ কলেজখন এইখনত আমি ক্লাছ নকৰে আমাক এইখনত ছাৰে কাইলৈ আহিম আমাৰ নিজৰ কলেজত কাইলৈ আহিম
তো একদম ৰুমত গৈ লগ পাই আছোঁ দেই বাই বাই হাই ৰশ্মি কলেজৰ পৰা আহি ফ্ৰেছ হৈ পিনে এতিয়া শুইছোঁ অকণ কৰিছোঁ আৰু ৰাতিপুৱা বহুত সোনকালে উঠা হ'ল ৰেষ্ট লৈছোঁ হেল্ল' গাইজ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু ভিডিঅ' কৰিবলৈ একদম মানে ইচ্ছা যোৱা নাই আৰু আগৰ দুদিনৰ ভিডিঅ' দিয়া মানে লগতে দিম আৰু আপলোড কৰিম তো দিয়া নাছিলোঁ ভিডিঅ'